mera786 YouTube channel চাব পাৰিব মাইক্ৰোফোন দি কিনে 360 ভয়েস দি কিনে এটা ইউনিক তাৰমানে আনলিমিটেড আল্টিমেট তাৰমানে নেক্সট লেভেল ফেমিলিৰ মানুহটো সেই ধৰণৰ ধৰক ভিডিঅ' পাবা তো Hey guys, welcome back to my YouTube channel. Hi guys. Hello, mic testing. Hi guys. Hi guys, welcome back to my YouTube channel. Hi guys, and welcome back to my YouTube channel. So friends, finally बहुत दिन दी ভিডিও এনেকা আপলোড দি আছিলো কারণ এই অলপ ধৰক এনেকা আৰু কিন্তু ভয়েস সাউন্ড কোৱালিটি বিলাকো ইমান ভাল নাছিল তো ফাইনালি বৰ্তমান এটা মাইক্ৰোফোন লৈ আছো যেটো মাইক্ৰোফোনৰ সাউন্ড কোৱালিটি অলপ ভাল পাব কিন্তু ইমান নহয় না একদম নৰ্মাল কোৱালিটি ৰেট হয় তো এটো দেখি আজি ভিডিও কৰি কিনে চাম তো বলক ভিডিও মাইক্ৰোফোন লগাই লও তো একচুয়ালি মাইক্ৰোফোনটো হ'ল এইটো কিন্তু এইটো মাইক্ৰোফোন মোৰ ফ্ৰেণ্ড এটা গিফট দিছে কাৰণ ইউটিউবত ভিডিও বনোৱাৰ কাৰণে সাউন্ড কোৱালিটি বিলাক ইমান ভাল নাহে আৰু তাত এইটো মাইক্ৰোফোন আছিল অলৰেডি তো বহুত দিনে দি আছিল ই আৰু মোক দিম বুলি ভাবি আছিল কিন্তু সেইটো সময়ত মই ভিডিও বনাবৰ কাৰণে ভাবিছিলোঁ কিন্তু বনোৱা নাই তো এতিয়া বনালো তো ফাৰ্ষ্ট ইউটিউবত তাৰমানে ইনভেষ্ট এট গৰিলা ট্ৰাইপত এটা সৰু 6 ইঞ্চি আৰু এইটো মাইক্ৰোফোনেদি ইনভেষ্ট মই এইটো গিফ্ট পোৱা হয় তথাপিতো বহুত ভাল লাগিছে মোকো যে কোনোবাই যে গিফ্ট দিছে এইটো বস্তুটো তো এইটো কাৰণে বহুত ভাল লাগিছে অকল এইটো নহয় কাৰণ এইটোৰ লগত এইটো কেমেৰাত ডাইৰেক্টলি চাইড আৰু এইটোৰ লগত আউটাৰ চাইড আছে তো এতিয়া ধৰক মাইক্ৰোফোনটো মই খুলি আনিলোঁ এতিয়া ডাইৰেক্ট মোবাইলত যদি ভইচটো আছে আগৰ যদি নেকি ভইচটো তো এইটো পাই আছে মোবাইলত বটা চটাবিলাক হাবিবিলাক পাই আছে কিন্তু এইটো কিবা চাউণ্ড কোৱালিটি কেনেকুৱা হয় মই নিজে নাজানো মই টেষ্ট কৰি আছোঁ তো এইটোৰ লগত এইটো এক্সট্ৰাকৈ লগাব লাগে চাই আছে এইটো হেডফোন চিষ্টেম থাকে এটা আৰু এটা মাইক্ৰোফোন লগোৱা চিষ্টেমটো থাকে তো এইটো ইয়াত লগাই দিব লাগে এইটো ইয়াত লগাই দিয়াৰ পাছত তাৰপিছত এইটো যাই কিনে ইয়াত মোবাইলত কানেক্ট কৰি দিলে এইটো দি কিনে ধৰক সাউন্ড কোৱালিটিবিলাক কেনেকৈ আহে তো এবাৰ টেষ্ট কৰি চাওঁ আপোনালোকে চাই লওক আৰু বস্তুটো কেনেকৈ লাগে ভাল লাগে তেতিয়াহ'লে আপোনালোকক কিনিব ডিছক্ৰিপশ্যনত মই ইয়াত লিংকটো দি দিম অলপমান ফেশ্বনটো অলপমান ইমান ভাল হোৱা নাই নেকি কোনোবা আহে নেকি এইটোৱে চাই আছোঁ একবাৰ কাৰণ পথাৰৰ মাজত ভিডিঅ' বনাওঁতো কোনোবাই চালে আকৌ লাজ লাগে অলপ তো মাইক্ৰোফোনটো লগাই কিনে চাওঁ ইয়াত ফাৰ্ষ্ট টাইমৰ কাৰণে mera786 ইউটিউব চেনেলত চাব পাৰিব মাইক্ৰোফোন দি কিনে 360 ভয়েস দি কিনে এটা ইউনিক তাৰমানে আনলিমিটেড আল্টিমেট তাৰমানে নেক্সট লেভেল ফেমিলিৰ মানুহটো সেনেকুৱা ধৰণৰ ধৰক ভিডিঅ' পাবা তো হেল্ল' মাইক টেষ্টিং হেল্ল' মাইক টেষ্টিং তো ফ্ৰেণ্ডছ কেনেকুৱা পাই আছে ভইচটোকে ক'ব তো ফাইনেলি মই এইটো অকল মাইক্ৰোফোনটো নহয় মাইক্ৰোফোনটো মোৰ লগৰ ফ্ৰেণ্ডটো দিলেতো তো ভাল লাগিল তো এইটো কাৰণে মই আপোনালোকক কওঁ যে এনেকুৱা ধৰক আপুনি যদি কাৰোবাক হেল্প কৰিব পাৰে কৰিব কিন্তু মোক বহুত ভাল লাগিল মাইক্ৰোফোন দিয়াৰ কাৰণে তো একচুৱেলি এনেকৈ মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ তো এইটো আহি আছে এইটো হওক দুটা হ'ব তো এটা নেক্সট টাইম তাৰমানে ফাৰ্ষ্ট টাইমটো আকৌ এটা উল্টাপাল্টা এনেকৈ ধৰক উল্টাপাল্টা ব্যৱহাৰ কৰি থাকিম তো ফ্ৰেণ্ডছ মই আপোনালোকক আৰু এটা বস্তু দেখাম যে আমাৰ গাঁৱত ফেচিলিটিবিলাক কেনেকুৱা আছে আগত ধৰক কেইদিনমান আগত ইয়াৰ পৰা মই ভিডিঅ' আপলোড দিছিলোঁ তেতিয়া চিষ্টেমবিলাক কেনেকুৱা আছে পিছফালে পূৰা খেতি আছে বেলেগ খেতি এতিয়া চাব পিছফালে চাওক যিমান জেগা চাব ইমান জেগা একদম পূৰা খালী আৰু মই এটা এক্সট্ৰাকৈ খেতি কৰিছোঁ তো খেতিটো কেনেকুৱা তো এইবিলাক দেখাম ভিলেজ ব্লগ তাৰমানে এনেকৈ ধৰক গাঁৱৰ ব্লগবিলাক ধৰক মূল যিমান নেকি আমাৰ গাঁৱৰ মানুহবিলাক আছে ইহঁতো ধৰক এইবিলাক ভিডিঅ' চাই কিনে ইমান এটা ভাল নাপায় ইমান এটা মজা নালাগে যোনে নেকি গাঁৱত নাথাকে টাউনত থাকে বা যাৰ জেগাত নেকি খেতি পথাৰ নাই তো ইহঁতে তাৰমানে তেখেতে চাগে এইবিলাক ভিডিঅ' চাই কিনে বহুত ভাল পায় তো মই এনেকুৱা ভিডিঅ' বনাই কিনে ভাল পাওঁ আৰু দোৱা কৰিব মই কেইদিনৰ ভিতৰত গৈ আছোঁ চেন্নাই গ'লে মেৰিনা ব্ৰিজ আৰু কিবা আছে এইবিলাক তাৰমানে ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম তো চাই কিনে ভাল পাব তো ফাৰ্ষ্ট টাইম নহয় ধৰক আগতে গৈছিলোঁ তো আৰু একবাৰ গৈ আছোঁ তো ফ্ৰেণ্ডছ চাওকচোন খেতিবিলাক কেনেকুৱা লাগে তো চাউণ্ড কোৱালিটি কেনেকুৱা লাগে মই এতিয়ালৈকে শুনা নাই শুনিম অলপ পাছত তো আগতে আপোনালোক খেতিবিলাক দেখাই লওক হয়নে নহয় তো খেতিবিলাক চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটোক সাবস্ক্ৰাইব কৰি কিনে ঘণ্টাটো দবাই দিব কাৰণ ঘণ্টাটো যদি দবাই দিয়ে তেতিয়াহে মোৰ নতুন ভিডিঅ'বিলাক সৰু আৰু অলপ চলপ ভিডিঅ'বিলাক পাই থাকিব তো এনেকুৱা ভিডিঅ' পাবৰ কাৰণে সদায় চেনেলটোক সাবস্ক্ৰাইব কৰিব লাগে অকল মোৰ বুলি নহয় বেলেগ চেনেলবিলাকো সাবস্ক্ৰাইব কৰি দিব লাগে সাবস্ক্ৰাইব কৰিলেতো আপোনাৰ একো নহয় অলপ কষ্ট আঙুলিটো টিং কৰি অলপ টিকা লগাই দিব লাগে কিন্তু আমি অলপ ভিডিঅ' বনাওঁ আপোনালোকৰ আশাত যে আপোনালোকক অলপ মটিভেশ্যন দিব লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব
তো সেইটো আৰু আমি এনেকৈ অলপ ভিডিঅ' বনাই আছোঁ ওলাব 5 মিনিট 10 মিনিট লাগো কাৰোবাৰ গোটেই দিনটো লাগে কাৰোবাৰ গোটেই দিনটো ঘূৰি কিনে বহুত টকা খৰচ কৰিব লাগে তো এনেকুৱা ভিডিঅ' এটা হয় ভিডিঅ' ইয়াত শ্বুট কৰি কিনে আকৌ ভিডিঅ'টো এডিট কৰিব লাগিব তো এই কালাৰটো কিবা অলপমান চেঞ্জ আহিছে এইটো বাদ দিয়ক তো কোনটো বা কৈ আছিলোঁ পাহৰি গ'লোঁ তো বলকচোন খেতিটো অলপ চাই লওক কি খেতি আছে আমাৰ ইয়াত বলক তাৰমানে ভিডিঅ'টো তাৰমানে মোৰ ট্ৰাইপডটো ক'ত এটাচ কৰি দিলোঁ এইটো আপোনালোকক দেখাম মই তো চাব হা ৰ'ব আৰু ট্ৰাইপডটো তাৰমানে খুলি গ'ল অলপমান ঠিক কৰি লওঁ চশমাটো খুলি যায় আছে বতাহত চাওক এইটো হ'ল খেতি মোৰ মানে আমাৰ মানে ঘৰৰ ফেমিলি গোটেইকেইটাৰে খেতি হয় চবৰ কৰা নাই কিন্তু মই কষ্ট কৰি কিনে খেতিটো কৰিছোঁ তো ফ্ৰেণ্ড চাওক এইটো যিটো বাজ হৈ আছে এইটো বাজত মোবাইলটো তাৰমানে ইমান সময় এটেচ কৰি কিনে অলপমান লেকচাৰ দিলোঁ দুটামান লাগে লেকচাৰটো ধৰক এইটো বাহত তাৰমানে ট্ৰাইপডটো এইটো ভাত লগাইছোঁ লগাই কিনে তাৰপিছত অলপ উল্টা লেকচাৰ দিলোঁ তো বলক খেতি দেৰি কৰি লাভ নাই এনে উল্টা বলকচোন মই আপোনালোকক খেতিত বিন খেতি অলপমান আৰু বেছি নহয় অলপমান বিন খেতি কৰিছোঁ তো বিন খেতিত ভালবিলাক কেনেকৈ লাগে আপোনালোকেতো বহুতো চোৱা নাই তো চবেতো জানে কেনেকৈ লাগে আমাৰ গাঁৱৰ মানুহবিলাক কিন্তু আমাৰ গাঁৱৰ মানুহবিলাক ইমান এটা লাইক নকৰে শ্বেয়াৰ নকৰে কমেণ্ট নকৰে একো নাই ইয়াত আৰু ডিছলাইক মাৰি দিওঁ কিছুমান ফ্ৰেণ্ডবিলাক আছে কিছুমানে লাইক কৰে কিছুমানে বস্তুটো ভাল পায় মই ভিডিঅ' বনোৱাৰ কাৰণে কিছুমানে ভাল নাপায় তো এনেকৈ মই একো নাভাবোঁ কাৰণ যোনে নেকি বেছি বেয়া পায় এদিন হ'লেও সি মোক বেছি ভাল পাব তো সেইটো কাৰণে মই তাৰমানে ভিডিঅ'টো বনাই থাকিম আৰু ইহঁতো চাওক নচাওক ইহঁতৰ কথা কিন্তু আপোনালোকে যিখিনি মৰম দি আছে বা চেনেলটো ছাবস্ক্ৰাইব কৰি তো চাওক খেতিত আৰু এটা প্ৰব্লেম কি চাওক এইটো চাওক পোকা এটা তো ফ্ৰেণ্ডছ ফাইনেলি এটা ফোন আহিছিল ফোনৰ কাৰণে ইমান ভাল নাচাওঁ পিছফালে চাওক খেতিত পানী কিন্তু খেতিত এটা বস্তু বেয়া লাগে খেতিত যিমান ডাঙৰ নহওক গাছবিলাক যেনেকৈ নহওক কিন্তু যদি 10 দিন 15 দিনমান একেলগে বৰষুণ থাকে আৰু বৰষুণ থাকিলে তো এনেকৈ খেতিবিলাক একদম বেয়া হৈ যায় খেতিত পোকা আহে আৰু ওচৰতে এনেকুৱা বহুত ধৰণৰ বেমাৰ চেমাৰবিলাক আহে তো এনেকৈ এডজাষ্ট কৰি কিনে খেতি কৰিব লাগে কিন্তু অলপ দাম চাম অলপ বেছিকৈ আপোনালোকে অলপ বেছি টকাটো কিনিলে বহুত ভাল লাগে তেতিয়াহ'লে তো ফ্ৰেণ্ডছ চাওক আৰু এনেকৈ ধৰক আমাৰ যদি নেকি আল্টিমেট খেতিটো চালে এতিয়া চাওক ইফালে যিখিনি জেগা খালী আছে এনেকুৱা তো এইফালে জেগা যিখিনি খালী আছে এইফালে চাওক একদম পুৰা খালী জেগা তাৰপৰা এইবিলাক কিয় খেতি আছিল মই আগৰ ভিডিঅ'বিলাক চাইছিলে আপোনালোকে তো এতিয়া বৰ্তমান পুৰা আলু অলৰেডি গোটেইকেইটা আলু লগোৱা হ'ব ইফালে আৰু ইফালে বান্ধৱী এইবিলাক এনেকৈ ধৰক যিকোনো চব্জি লাগে আৰু চব চব্জি ধৰক খেতিবিলাক আমাৰ গাঁৱত হয় তো কমেণ্ট কৰি কিনে ক'ব যে আমাৰ গাঁৱৰ যিটো নেকি পৰিৱেশ যদি ড্ৰোন থাকিল হয় ওপৰৰ পৰা অলপ ড্ৰোন শ্বট দিব পাৰিলোঁ হয় কিন্তু DSLR কেমেৰাই নাই আকৌ ড্ৰোন শ্বট দি কিনে ড্ৰোন শ্বটটো কেনেকৈ দিম তো ফ্ৰেণ্ডছ চাব আৰু ভিডিঅ'টো যদি ভাল লাগে এনেকৈ আৰু লাইক কৰিব মৰম দি থাকিব শ্বেয়াৰ কৰি থাকিব তো ইয়াত যিটো নেকি বৰ্তমান আলু লগোৱা হৈছে 5 দিনমান আগত আলু লগত 2 দিন পিছত বৰষুণ আহিছে তো অলপমান খেতিৰ মালিকটো অলপমান টেনশ্যনত আছে যে আলুখিনি থাকিব নে নাথাকে পচি যাব নে আলুখিনি গজি উঠিব এইটো এটা টেনশ্যন কিন্তু টেনশ্যন হ'লেও যেনে যিয়ে নহওক लास्टत जो होगा बाद में देखा जाएगा तो फ्रेंड अभी इतना ही आज के लिए तो और नेक्स्ट टाइम ভাল ভিডিও দিবৰ চেষ্টা কৰিম আৰু কেইটামান বস্তু কমেন্ট কৰি কিনে ক'ব আজিৰ ভিডিও বনোৱাৰ ফেশনটো কেনেকৈ লাগিল চশমা শাৰ্টটো আৰু মাইক্ৰোফোনটো কেনেকৈ লাগিল ভয়েস কোৱালিটিটো কেনেকৈ লাগি আছে তো আপোনালোকে মোক ক'ব মানে ভয়েস কোৱালিটি সাউন্ড কোৱালিটিটো কেনেকৈ লাগিছে ক'ব তো আৰু আমাৰ গাঁৱৰ ভিউটো কেনেকৈ লাগে ধৰক তাতো DSLR নাই এই ড্ৰোন নাই ড্ৰোন হলে এটা শট দিব পাৰিলে হয় এনে বঢ়িয়াকৈ চাওক তো আজিলৈকে এইখিনি আছিল ভিডিওটো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি কিনে ক'ব যে কেনেকৈ লাগিল আৰু আজিলৈকে এইখিনি আছিল জয় হিন্দ বন্দে মাতৰম জয় আই আসাম।